দিবি দেই চাচা চাচা Yes, yes, মজি কালি বজাৰত যাব লগ ধৰিছিল পাহৰি থাকিলো বে আজি অলপ ফোনিব লাগিব হেল্ল' ও জাম হেল্ল' তই কালি বাজারে যাবা কাৰণে তো যে ফোন কৰি আছিল কতে মৰি আছিল নো আবে অলপ কালি প্ৰবলেমত পৰিছিল অলপ বুজিবা ট্ৰাই কৰ না বে বেবি সেই তুই খালি হিংকাই বাদ দেখ মই ৰাখং ফোনটো ৰাখি দিলে চালা মানিমেগত মাত্ৰ 20 টকাই লাগি আছে আৰু বজাৰত যাম দূৰ भैया कोई है क्या घर में आपको क्या चाहिए? भैया मुझे घर चाहिए था मैं स्टूडेंट हूँ यहाँ क्या घर मिलेगा तो लिखा है नहीं तो तू ले लिखा है ऐसे क्या टॉयलेट भैया तो इधर लिखा है तो अरे देरी को ऐसे क्यों आइए कम कम प्लीज कम यू শুন না এইটো নতুন আহিলে আমাৰ লগত থাকিবলৈ কে ঐ সিদিন যেন মালিকে আহিব কৈছিল সিটা এনেকে ল'ৰাটা হ'বও পাৰে भैया थोड़ा यहाँ जगह मिलेगा क्या मैं कहा अपना बैग रखूँ कहाँ এ লণ্ডু তোৰ লগত থাকিব দে নাই নাই মোৰ লগত আৰু ক'ত নহ'ব মোৰ লগত মই পাবজি খেলাতে বিজি মই ৰাতি 12টা-1টাত থাকোঁ নহ'ব মোৰ লগত আৰে ভাই তই তালে এক কাম কৰ মোৰ লগতে থাক নহ'লে পাকা আৰে ভাই তই শুন হা তই এটা মই কথা হা মই 5 মিনিটত যা 10 মিনিটত আহি আছোঁ মানে মোৰ একটু পাই ভাই ঠকাটো হ'ব ৰ মই অলপ বজাৰৰ পৰা আহোঁ নতুনকৈ আহিছা এনজয় কৰিম क्या रूप बदल मिला मुझे कोई भी ठंका नहीं হে তেৰি ঐ ভাই তই কি খাইছ ৰে কিবা সাদা বিড়ি টাংফু কিবা খাইছ না अभी तक तो ट्राई नहीं किया और करूँगा भी नहीं शायद কৰুংগা ভি নেহি আয়া জমিব তাহলে এইবাৰ আৰু হাই ফ্ৰেণ্ডছ আমি নতুন এটা ভিডিঅ' বনাই আছোঁ হোষ্টেল বয় তো ভিডিঅ'টো পাৰ্ট 1 2 এনেকৈ আহি আছে তো সকলোৱে চাব বুলি আশা থাকিল और वीडियो तो ভাল লাগিলে प्लीज लाइक कमेंट सब्सक्राइब एंड शेयर प्लीज करिब